গছে গছে পাতি দিলে ফুলৰে ভৰাই চিৰামৰা ফুলৰে ভৰাই ফুলৰে নদীখনত থাকোঁতেই ভাল আছিল ন? আইজনী নদীখনত থাকোঁতে আমি বহুত সুখেৰে বাস কৰিছিলোঁ। কিন্তু লাহে লাহে নদীখনলৈ কিছুমান পৰিৱৰ্তন আহিল। পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল, কিন্তু ইয়ে হ'ল কাল। প্ৰথমে আমি একো ততেই ধৰিব পৰা নাছিলোঁ। পিছতহে গম পালোঁ নদীখনৰ পানী শুকাই আহিছে। তাৰ পাছত চকুৰ আগতে ভৰপূৰ নদীখন শুকাই শিলৰ তলি ওলাই পৰিল। আমাৰ মাজত হাহাকাৰ লাগিল। নদীখনৰ পানী কিয় শুকাই গৈছে ভেৰেংকানী আইতা? নদীখনৰ পানী ভেটা দি কিবা হেনো জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিছিল। জলবিদ্যুৎ প্ৰকল্প মানে কিনো আইতা? জলবিদ্যুৎ প্ৰকল্প মানে মানুহে নদীৰ পানী ভেটা দি কিবা কৌশল খটুৱাই বিদ্যুৎ উৎপাদন কৰে আৰু সেই বিদ্যুৎ বিভিন্ন কামত ব্যৱহাৰ কৰে। এই স্বাৰ্থপৰ
মানুহবোৰে নিজৰ বাহিৰে প্ৰকৃতিৰ আন জীৱৰ কথা অকণোৱে চিন্তা নকৰে। প্ৰকৃতি ধ্বংসকাৰী অবিবেচকী কাণ্ডজ্ঞানহীন কামৰ বাবে ধিক্কাৰ দিছো, ধিক্কাৰ দিছো, ধিক্কাৰ দিছো। ঐ পলা পলা মানুহ। Aroy puti Doroy চেঙেলীয়া জোতা কম্বলৰ নহয়তো জোতা কেঁচুৱেটো এই টোপটোলৈ কেতিয়াও লোভ নকৰিবি। এই টোপটোৰ ওচৰলৈ যাওঁতে আমাৰ মাজৰ পৰা চেঙেলী ককাই নোহোৱা হৈছে। লোভেই পাপ, পাপেই মৃত্যু। লোভেই পাপ, পাপেই মৃত্যু। আয়ো বতৰবোৰ আন্দোলনলৈ আহিছে দিনকাল ভাল নহয়। মাছ পুঠিও নেপালো। এতিয়া যোৱাগৈ ভাল হ'ব। তাৰ পাছত কি হ'ল ভেদেংকালি আইতা? তাৰ পাছত নদীখনৰ মৃত্যু হ'ল। নদীখনৰ আত্মাই আমি তাৰ পৰা তহঁতক লৈ ইয়ালৈ গুচি আহিলো। কান্দুলি খুৰীহঁতে মৰিলেও মৰি জন্ম ভেটি নেৰো বুলি তাতেই থাকিলে। পিছত হেনো গম পাইছো সিহঁতক কোনো মানুহে ধৰি খাই পেলালে। সেইকাৰণে অকল শিক্ষিত হলেই নহব, দূৰদৰ্শী আৰু জ্ঞানীও হব লাগিব। সিহঁত দূৰদৰ্শী নাছিল বাবে কান্দুলি খুৰীহঁতৰ এতিয়া এনে অৱস্থা হ'ল। পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল। তাৰ পাছত কি হ'ল আইতা? তাৰ পাছত নদীখনৰ মৃত্যু হ'ল। নদীখনৰ আত্মাই এতিয়া আৰ্তনাদ কৰি কান্দে। সেয়া নদীখনৰ আত্মাৰ আৰ্তনাদ শুনিছানে তোমালোকে? শুনিছো। সেয়া মই প্ৰতিশোধ লম, ভীষণ প্ৰতিশোধ। মই নাথাকিলে গছ নাথাকে আৰু গছ নাথাকিলে জীৱন নাথাকে। মোক মাৰি পেলালে সিহঁতে, মোক মাৰি পেলালে সিহঁতে। কোনো বাচিব নোৱাৰিবি, মই মাৰি পেলালি তহঁতে।